তো গাইজ 20 জানুৱাৰীৰ পৰা গোল্ডেন জুবিলি চেলিব্ৰেশ্যন হ'ব ইয়াতে। তো ফুল প্ৰিপাৰেশ্যন মানে তীব্ৰ গতিত মানে চলি আছে। তো গাইজ বৰ্তমান খুব সুন্দৰভাৱে সজাই আছে। এই মেইন গেটৰ কাম এইপিনি কৰি আছে গাইজ। তো এইপিনি মেইন পেণ্ডেল গাইজ। তো গাইজ এয়া অকণমান সোমাই যাওঁ। তাৰপিছত এজন মানুহ লগ পাইছিলোঁ ইয়াতে, কথা পাতি আছোঁ বৰ্তমান। তো কথা পাতি শেষ হোৱাৰ পিছত আমি মানে ভিতৰত সোমাম অকণমান। তো গাইজ ব'লক তেনেহ'লে ভিতৰত সোমাই চাওঁ কেনেকুৱা পৰিস্থিতি। তো ইয়াতে মানে 20 জানুৱাৰীৰ পৰা গোল্ডেন জুবিলি চেলিব্ৰেশ্যন হ'ব হিৰিম্বা বাথৌ টেম্পল। তো এইটো হ'ল ওদালগুৰি ডিষ্ট্ৰিক্টৰ খৈৰাবাৰী টাউনত, মানে টাউনৰ তলত পৰে এই মানে মন্দিৰটো। তো আপোনালোকেও আহিব পাৰিব। 20 জানুৱাৰীৰ পৰাই হ'ব গোল্ডেন জুবিলি চেলিব্ৰেশ্যন। তো মানে তীব্ৰ গতিত মানে কাম চলি আছে বৰ্তমান। চাওক আপোনালোকক দেখাই আছোঁ মই। তো এইটো মেইন পেণ্ডেল গাইজ, পূৰা তীব্ৰ গতিত চলি আছে কাম। তো গাইজ আজি বহুত মানে পিকনিক খাবলৈ আহিছে ইয়াতে। ইয়াত গাড়ী বাপৰে বাপ, চাব আপোনালোকে ইয়াত তামাম গাড়ী আহিছে। মানে মন্দিৰটো মানে ইয়াতে দৰ্শন কৰিবলৈ আহিছে, প্লাছ মানে পিকনিকো খাব আহিছে ইয়াতে। 1 জানুৱাৰী না আজি। তো ইয়াতে আপোনালোকে দেখিবলৈ পাই আছে ইয়াত বহুতো গাড়ী, এই মোটামুটি ইয়াতে 10খনমান গাড়ী আছে গাইজ। তো তেতিয়াও আছিল। তো ৰাতিপুৱা টাইমত ভিৰ আছিলে, এতিয়া মানে টাইম হ'লতো, তো সেইকাৰণে গ'ল আৰু ন। তো তামাম তীব্ৰ গতিত চলি আছে কামটো। 20 তাৰিখৰ পৰা হ'ব গোল্ডেন জুবিলি চেলিব্ৰেশ্যন। তো এইটো হ'ল মেইন গেট, ৰাস্তাৰ মানে মেইন গেট পূৰা ইটা দি মানে বনাইছে। এইটো হ'বই আৰু বেছি দিন নাই। তো গাইজ চাওক ইয়াত পূৰা মানে পিকনিক খাবলৈ আহিছে ইয়াতে। মন্দিৰো দৰ্শন কৰিবলৈ কৰা হ'ল, তাৰপিছত পিকনিকো খোৱা হ'ল। তো পূৰা মানে পিকনিক চলি আছে গাইজ। তো প্লাছ এইপিনি কি বুলি কয় মেইন গেটৰ কাম চলি আছে। তো বৰ্তমান ওপৰখিনি আছে, যেতিয়া মানে সম্পূৰ্ণ হ'ব তেতিয়া মানে কি বুলি কয় ভাল দেখা হ'ব আৰু ন। পূৰা কালাৰ চালাৰ হৈছে এইপিনি, তো খুব সুন্দৰ লাগিব। তো আপোনালোকে আহক গাইজ, 20 তাৰিখৰ পৰা হ'ব গোল্ডেন জুবিলি চেলিব্ৰেশ্যন। তো আপোনালোকে আহিব, মানে আহিবলৈ নাপাহৰিব আৰু ন। তো এই বুঢ়াৰ লগত মানে ফটো উঠিছে বোৱাৰীসকল, কিয়া বাত হে না বুঢ়াৰ লগত। বুঢ়াই খুব ভাল পাইছেগৈ, বুঢ়াই। তো গাইজ আমি ঘৰলৈ যাওঁ এতিয়া, মানে আমাৰ পৰা বেছি দূৰ নহয় আৰু ন। আমি যাওঁ ঘৰত এতিয়া। মানে 20 তাৰিখত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম পূৰা। তো সম্পূৰ্ণ মানে দেখাবলৈ চেষ্টা কৰিম আৰু ন। 3 দিন হ'ব 20 তাৰিখৰ পৰা। তো মই 3 দিনত কি মানে দেখাব পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আৰু ন। এতিয়া বাই বাই গাইজ, ভিডিঅ'টো ইয়াতে মানে ৰাখিলোঁ মই।